আৰু এটা বছৰ পাৰ হৈ গ'ল কিন্তু মই কোনো দিশতে উন্নতি কৰিব নোৱাৰিলোঁ আধা বছৰটো এই মোবাইলটোত পাৰ কৰিলোঁ আৰু আধা বছৰ কৰোণাই খাই দিলে এই নতুন বছৰটো মুঠতে মই এটা নতুন ৰিজলিউশ্যন লৈ আৰম্ভ কৰিব লাগিব তই কিবা নতুন ৰিজলিউশ্যন লৈছ নেকি ছোৱালীবোৰক ইগন'ৰ কৰিব লাগিব ইগন'ৰ নেকি তোক আজিলৈ কোনজন ছোৱালী পাত্তা দি পাইছে আৰু মদন তোৰ ৰিজলিউশ্যন কথা অলপ কমকৈ পাতিম তই এনে কথাই ক'ত পাতো সেইবোৰ বাদ দে তই যে মোক নতুন বছৰ পাৰ্টি লিষ্টখন বনাবলৈ কৈছিলি মই বনাই আনিছোঁ তোক কচোন কি কি আইটেম লৈছোঁ এই বছৰ শুনিবি দেই হেল্ল' মই গৈ আছোঁ মদন তই ক'ৰবালৈ যাবি নি কাজিন এটাৰ বিয়া আছে তালৈ যাব লাগিব তই থকালে বেছি ভাল লাগিলেহেঁতেন আকৌ হ'ব দে ভালকৈ যাবি ধুনীয়া ছোৱালী দেখিলে মোৰ ফটোখন দেখাই হি ছিংগল ৰেডি টু মিংগল ক'ব নাপাহৰিবি আৰু তই এতিয়া লিষ্টখন কৰ এফালৰ পৰা শুনিবি দেই শাক পাচলিৰ ভিতৰত আমি কবি মটৰ ধনিয়া পালেং আৰু কিবা কিবি ল'ম তাৰপাছত মাংস আধা কেজিটো আছেই তাৰ কাৰণে আলু পিঁয়াজ মছলা চছলাও ল'ম আৰু খৰিটো মোৰ ঘৰত আছে তই অকল কেৰাহীখন উলিয়াবি শাক পাচলি হ'ব বাৰু অলপ কিবা পিয়াহ মাৰিব পৰা বস্তু এটা গোটা আকৌ ঠিক মনত পেলালি বিছলেৰি পানী 2 বটল মগজত একো নিদিলে দেই ভগৱানে পানী কথা নাই কোৱা অলপ সেই নতুন বছৰ বজাৰত মই ক'ত দিলটো বিচাৰি ফুৰিম দেই ফটোৱাটো ক'বাৰ চা লাগিলে পইচাটো মই দিম কিন্তু হাফ এটা যোগাৰ কৰ আকৌ কি ক তই আৰু মই বক্স মনে মনে ক'ব ন কথাবোৰ বাপেৰে শুনিলে কলিজাক কাটি নিব কেন সেইবোৰ বাদ দে তই মেনেজ কৰিব পাৰিবি নে সেইটো ক হ'ব দে মই চেষ্টা এটা কৰি চাম Few moments later. দেচোন এবাৰ মোক হাতত লৈ যাব দেচোন বস্তুটো बवाल चीज है बे सारा सिस्टम मिल जाता है এই ডায়লগ বাদ দে চা তোৰ বাপেৰ বহুত চিয়ানা বস্তু কিন্তু ভালকৈ লুকুৱাই থ নহ'লে কেনেবাকৈ ধৰা পৰিলে মোৰ কিন্তু একো ৰিস্ক নাই দেই মই আগতে কৈ দিছোঁ আৰু এটা চিন্তা কৰিব নালাগে তই মই অলৰেডি ক'ব ক'লা বটলটো গোটাই থৈ দিছোঁ এইটো ইয়াত ট্ৰেন্সফাৰ কৰি দিম দুইটাই ৰং চিমিলাৰ তাৰপৰাই ধৰিবই নোৱাৰে ক'বই নালাগে এইবোৰ জেগাততো মগজ বেলেগেই দৰে এইটো ট্ৰেন্সফাৰ কমপ্লিট হৈ গ'ল এতিয়া মই ঢাকনিখন লগাই মেলি মোৰ টেবুলৰ তলতে সোমোৱাই থৈ যাম বৈ আমি পটককৈ ফিল্ডৰ পৰা আহোঁ ক্ৰিকেট খেলিবলৈ যাওঁ বৈ বৈ 2 hours later. সেইটো বল যদি মই অলপ ধুনীয়াকৈ পোৱা নাই মই সেইটোতো 6 এটা উঠাই দিলোঁ কিন্তু অলপ খেলি মেলি লাগি গ'ল আকৌ বা কি হ'ল আজি ইংৰাজী নিউজ পেপাৰ পঢ়ি আছে যে তাকো উল্টাকে যদি জীৱনটোৱে উল্টা হৈ যায় তেনেহ'লে নিউজ পেপাৰখন চিধাকৈ পঢ়িনো কি লাভ পাপা কি হ'ল আপোনাৰ কি খালে এইটো খালোঁ এক্সপায়াৰি ডেট পাৰ হ'ল চাগে সেইটো বস্তু ইমান তিতা কিন্তু খাই মজা লাগিলে দেই মিনতি লাহে পক মায়ে শুনিলে অলপ পিঠি বহল কৰিব আমাৰ তোকে মালে মই ভয় কৰিছোঁ নেকি তোমালে ক'লে সিংহ মই সিংহ মিয়াও সেই ৰাম মানে কওক তহঁতি যদি বেয়া নাপাওঁ মোক গান এটা মনত পৰিছে গাওঁ দেই সৰু সৰু বাদাম 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 আচলতে মই মূৰ্খ কেলা মইতো মূৰত আনিবলৈ ক'বই নালাগিছিলে চাচোন ইমান চিধা মানুহটো কেনেকুৱাখন কৰি আছে চিধা মানে চিধাই আছে পূজাৰী এতিয়া তই বুজাবি নে মই বুজাম হ'ব আংকল মই কৈ দিছোঁ মই ভালকৈ শুনিবি দেই আচলতে তই আৰু মই ক্ৰিকেট খেলিবলৈ যোৱাৰ পাছত গোটেই ঘৰটো ঘূৰিবলৈকে হৈছে আৰু ক'ত নেপেলাই আৰু বস্তুবোৰ যে এইবোৰ কেলা টেবুলে চেবুলে কিনো থৈছে এইবোৰ কোকা-কোলা বটলত এইবোৰ দেখোন মদ কিন্তু মদ দিয়াৰ টেবুলত ইয়াৰ পাছত জৰুৰ পূজাৰী আৰু আমাৰ ইয়াৰে হাত আছে ৰহ এইবাৰ তহঁতক নেৰিছোঁ এইবাৰ তহঁতি যদি ডালে এবাৰ মোক লাভ পাতে ৰহ তহঁতক পূজাৰী নি বাৰু মই আংকুলে ক'লোঁ আকৌ মানে আমাৰ সেই গেটখনৰ ওচৰতে 200 টকা এটা পৰি থকা পালোঁ আমাৰ ইয়াৰ লগততো পইচা নাই এইটো তোমাৰে হ'ব চাগে মই থৈ দিছোঁ আহি মেলি লৈ যাবা হ'ব ৰহ বাপেকে তোক 200 টকা মই চোতাই আছোঁ ৰহ আৰু ক্ৰিকেট খেলি থকাৰ মাজত মই যে পাৰ্চেল আহিলে বুলি কৈছিলোঁ তেতিয়া আচলতে মই আংকুলৰ ওচৰলৈহে গৈছিলোঁ আৰু আংকুলৰ ওচৰলৈ যোৱাৰ পাছত আংকুল
আহিলা অংকল আহিলো দিয়ক মোৰ টকাটো পইচাটো দিয়া দি হ'ব প্ৰথমতে মোক এটা কথা কোৱাচোন বোলো এই বটলটো এই সোপানো কি হেৰি আকৌ অংকল এইটো হেৰি আকৌ কি বুলি কয় ককা কলা কল্ড ড্ৰিংক এইবোৰ পকা কলা মই চিনি নাপাওঁ দেই মুঠতে এটা কথাই জানো যে সঁচা কথা ক'লে বাচিবা নহ'লে মোৰ এইটো যোনটো ফোন নাই ইয়াত শৃংখলাবদ্ধ বাবে তোমাৰ মাৰে বাপৰে ভনীয়েৰে পেহীয়ে চবৰে নাম বাচি আছে মই অলপো দেৰি লাগে ফোন কৰি চব কথা কৈ দিবলৈ হ'ব অংকল মই কৈছোঁ সঁচা কথা কৈছোঁ আচলতে সেইটোত মদ সোমাই আছে কিন্তু অকল মই নিজে অনা নাই মোক গৌৰৱে পইচা দিছিল আনিবলৈ তুমি বাচি যাবা কিন্তু তুমি মোক এটা প্লেনত সহায় কৰি দিব লাগিব কি প্লেন শুনা আংকুলে প্লেন কৰিছিল যে তেওঁ মদ খোৱা এক্টিং ধৰিব আৰু তেওঁ তোৰ নিজৰ মুখৰ পৰাই যে তই মোক মদ আনিবলৈ পইচা দিছিলি সেইটো কথা উলিয়াই দিব मेरे तो एल लग गए मेरे तो एल लग गए मेरे तो एल लग गए मेरे तो एल लग गए